এজন গ্ৰন্থৰ মালিক, গ্ৰন্থৰ দোকানৰ মালিক। তো আপুনি ক'ৰ পৰা আহিছে কৈছে গ্ৰন্থৰ বাণিজ্য মেলাত? আহিছোঁ মানে গুৱাহাটী হেদায়তপুৰৰ পৰা, গুৱাহাটী ক্লাব তাৰ পৰা আহিছোঁ মানে গুৱাহাটী ক্লাব। আজি 6 দিন মানে আজি শেষ দিন আহি অন্তিম দিন আহি পৰিছে। তো আপোনালোকৰ বিক্ৰী কেনেকুৱা হ'ল গ্ৰন্থমেলাত? মানে বিক্ৰী সেনেকুৱা নহয়, মানুহবিলাকে অহা নাই। আমাৰ গ্ৰন্থৰ কমিটি যিবিলাকে কাৰ্যকৰী কমিটিৰ পৰা যিবিলাক সুবিধা দিব লাগে আমাক, সেইটো আমাক দিয়া নাই বা ৰাইজক মানে অৱগত কৰোৱা নাই যে গ্ৰন্থ কিতাপবিলাকত কিনিব লাগে বা গ্ৰন্থত জানিব লাগে, সেই বিষয়ে কোনো কাৰ্য কমিটিৰ পৰা কোনো সিদ্ধান্তই লোৱা নাই। আমাৰ মানে এতিয়া যিবিলাক গ্ৰন্থৰ পৰা আমাৰ পইচা পাতি দিব লাগে বা আমাৰ খৰচটো উঠাই নাই। আমাৰ যিবিলাক কিতাপৰ দাম যেনেকুৱা সেনেকুৱা আমি বিক্ৰী কৰিব পৰা নাই। আমাৰ যিবিলাক গুৱাহাটীৰ পৰা আহোঁতে যিবিলাক ভাড়া বা পইচা পাতিৰ যিটো হেৰি হৈছে, আমাৰ এইবিলাক এতিয়ালৈকে আমি কিতাপ বিক্ৰী হোৱাই নাই। আমি ক'ৰ পৰা দিব লাগে ভাড়া। তো ইয়াৰে যি পৰিচালনা সমিতি আছে, কাৰ্যকৰী সমিতি আছে, সিহঁতে কিবা মাইকত এনাউন্স কৰি কৈছে নেকি যে ৰাইজ আপোনালোক গ্ৰন্থৰ বাণিজ্য মেলাত আহিছে, তো আপোনালোকে গ্ৰন্থ ক্ৰয় কৰক, গ্ৰন্থ কিনক, যাওঁতে অতি কমেও এখন গ্ৰন্থ লৈ যাওক লগত, এনেকুৱাকৈ কৈছে নেকি? এইবিলাক এতিয়ালৈকে কোৱা নাই বা সিহঁতে এতিয়ালৈকে দায়িত্বটো লোৱা নাই। যিবিলাক আমাৰ দোকান কৰোঁতে যিবিলাক সামগ্ৰী বস্তুবিলাক দোকান ধৰিব লাগিছিল, আমাক সেইবিলাক বস্তু দিয়াই নাই এতিয়ালৈকে বা আমাক কোনো। আৰু ইয়াৰে যি কাৰ্যকৰী সমিতি বা যিকেইটা কমিটি আছে, সিহঁতৰ কোনোবা কমিটিৰ পৰা কিতাপসমূহ কিনিছেনে সিহঁতৰ মানুহে? এইবিলাক এতিয়ালৈকে গ্ৰন্থমেলা কাৰ্যকৰী কমিটি মোৰ লগত আছে এজন গ্ৰন্থৰ মালিক, মানে এই গ্ৰন্থৰ দোকানৰ মালিক। তো এইখন গ্ৰন্থমেলাত বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী কথা মানে নিজকে বেয়া লাগে, ভাল নহয়, একেবাৰে বেয়া। কিয় কমিটিৰ মানুহে কিবা আপোনালোকক নকয় নি? যিসমূহ গ্ৰন্থমেলা চাব আহে সিহঁতক নকয় নেকি যে আপোনালোকে গ্ৰন্থ কিনক, এনেকুৱাকৈ কৈছে না নাই সমিতিৰ মানুহে? পৰিচালনা সমিতি উঠা নাই, কিন্তু আৰু ইফালে যিবিলাক কাষ্টমাৰ আহে এটাও কিতাপৰ ফালে নাই মতিগতে। আমি কওঁ কিতাপ লওক, কিন্তু কিতাপ নলয়। মানে গ্ৰন্থমেলা আৰু বাণিজ্য মেলা যে আছে, বাণিজ্যখিনি সিহঁতে উপভোগ কৰি আছে, কিন্তু গ্ৰন্থৰখিনি আসক্তি নাই। যোৱাবাৰ বেয়া নাছিল, গ্ৰন্থ লৈছিলোঁ অলপ, কিন্তু এইবাৰ আৰু বাণিজ্যৰ প্ৰতি মানে বেছি আকৰ্ষিত হৈছে। আৰু ইয়াৰে যি পৰিচালনা সমিতি আছে, সিহঁতে কোনোবা কিতাপসমূহ কিনিছেনে? এতিয়া কিনা নাই, সেনেকুৱা হিচাপত অহাও নাই ন? ছাৰ আহিছিল, ছাৰ আহিছিল, হয় কৰা বুলি কৈছিল, হয়। কি কৰে? তো আপোনালোকে শুনিলেই যে কৈ আছোঁ গ্ৰন্থৰ বাণিজ্য মেলাত কিতাপৰ দোকান অলপকেইটা আহিছে, যিকেইটা আহিছে, এইটো দোকানটো আহিছে গুৱাহাটী পাণবজাৰৰ পৰা। তো বিক্ৰী সিমান এটা নাই, কিন্তু পৰিচালনা সমিতিৰ পৰা সিহঁতক সিমান এটা সহায় কৰা নাই। মোৰ লগত আছে আৰু এজন মালিক, গ্ৰন্থ দোকানৰ মালিক। তো আপোনালোকে ক'ৰ পৰা আহিছে ইয়াতে? গুৱাহাটী পাণবজাৰৰ পৰা। ইয়াতে বিক্ৰী কেনেকুৱা হৈ আছে কিতাপ? বৰ্তমান বিক্ৰী নাই, বিক্ৰী হোৱাই নাই। 1000 টকাই বিক্ৰী হয় দিনটো। তো শুনিলে যে কৈ আছোঁ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীয়ে নহয় প্ৰায়, এনেকুৱা অৱস্থা হৈ আছে। কিন্তু মানুহে অকল বাণিজ্যৰ পিনেহে আসক্তি হৈছে অলপ বেছি। মানুহ আহে, কিন্তু মই যি দেখা পালোঁ গ্ৰন্থৰ এইপিনে মানুহেই নাই, অকল বাকী চাইডত ইপিনে চাইছোঁ মই বাণিজ্যৰ পিনে অলপ মানুহ আছে, কিন্তু এইটো চাইডত যিবিলাক মানুহ আহে সেইবিলাকক এনাউন্স কৰি কৈ দিয়ে নে যে আপোনালোকে গ্ৰন্থমেলাত আহিছে, গ্ৰন্থ কিনক, এনেকুৱাকৈ কৈছে না নাই? কিন্তু মঞ্চত এটা মানে ব্যক্তিয়ে কৈছে আৰু হয় হয় যে কিতাপ কিনিব লাগে, নাই মঞ্চত কৈছে, যিহঁতে গেষ্ট আহিছে সিহঁতে কৈছে না পৰিচালনা সমিতিৰ পৰা কৈছে? তো আপোনালোকে শুনিলে যে পৰিচালনা সমিতিৰ পৰা সিহঁতক সহায় কৰাই নাই ক'বলৈ গ'লে, আৰু যি পৰ্যাপ্ত সুবিধা দিব লাগিছিল সিহঁতক দিব পৰা নাই। যিসমূহ গ্ৰন্থৰ বিপণী আহিছে, তো গ্ৰন্থমেলাত যদি গ্ৰন্থ বিপণীসকলক যদি সহায় সহযোগিতা নকৰে, তেতিয়াহ'লে গ্ৰন্থমেলাৰ কোনো একো দোকানসমূহ সেই ছাইডতে থিয় দি আছোঁ। তো মোৰ পিছপিনে চাওক, মোৰ সন্মুখৰ পিনে কোনো পিনে মানুহেই নাই। তো কোনে গ্ৰন্থ কিনিব? মানুহেই নাই যদি আৰু গ্ৰন্থ কিনিব কোনে? চাওক না আপোনালোকে ৰাইজ, মই আৰু কি ক'ম। মোৰ পিছপিনেও নাই মানুহ, মোৰ সন্মুখৰ পিনে যি পিনে এতিয়া মোৰ পিছপিনে হ'ল সিপিনেও মানুহ নাই, 2-এজন মানুহ আছে। সিহঁতে আৰু কেইটা গ্ৰন্থ কিনিব? তো গ্ৰন্থৰ বিপণীসকলৰ কেনেকুৱা অৱস্থা হ'ব পাৰে? যদি গ্ৰন্থমেলাত যদি গ্ৰন্থই নিকিনে, তেতিয়াহ'লে গ্ৰন্থৰ মেলাৰ কোনো উদ্দেশ্য সফল হ'বনে? আৰু এজন গ্ৰন্থৰ বিপণী আছে, তো বিক্ৰী কেনেকুৱা হৈছে আপোনাৰ? নাই, যোৱাবাৰতকৈ আপোনাৰ আধা দি বেচা কিনি হোৱা নাই। আৰু বিশেষকৈ আমাৰ যিটো কেব লৈ যিটো আন্দোলন হৈ আছে,
এইটোৰ প্ৰভাৱ পৰিছে আমাৰ গ্ৰন্থমেলাত। আৰু আমাৰ এটা দুখৰ বিষয়, কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যিসকল কৰ্মকৰ্তা আছে এতিয়ালৈকে আমাৰ বিপণীত আহি পোৱা নাই। আমি ভাবিছিলোঁ তেওঁলোকে মাইকিং কৰি দিব, তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই, তাৰ কাৰণে আমি দুখিত। তাৰমানে যি কাৰ্যকৰী কমিটি আছে সেই কমিটিৰ পৰা একো ব্যৱস্থাই লোৱা নাই। নাই, যিসমূহ কোনো ধৰণৰ গ্ৰন্থৰ ব্যৱস্থা বিপণী লোৱা আহে সিহঁতক যি সা সুবিধা দিব লাগে, নাই। সিহঁতৰ কেনেকুৱা বিক্ৰী হৈ আছে সেইপিনে কোনো একো খোজ খবৰে নাই। নাই, সিহঁতে অকল কোনো পইচাৰ ধৰণৰ পিনে আছে, খোজ কোনপিনে গ'লে পইচা বেছি পাব সেইপিনে হয়। খুজি আছে। হয় হয় আৰু গ্ৰন্থ বিপণীসকলৰ যি ভাড়া সেইটোও অলপ কম হয়, সেইকাৰণে সম্ভৱতঃ আৰু এইপিনে বেছি কমকৈ আহে। আৰু হয়, তেনেকুৱাই। যিসমূহ কমিটিৰ মানুহ আছে সিহঁতেতো কোনো গ্ৰন্থ ক্ৰয় কৰা নাই। মই জনামতে মানে যিকেইটা গ্ৰন্থ বিপণী সুধিলোঁ এটাতো যোৱা নাই। আমি কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ মুখে এতিয়ালৈকে আমি দেখি পোৱা নাই। আজি গ্ৰন্থমেলা শেষ হ'ব, তেওঁলোকে আমাৰ খবৰে লোৱা নাই। তো ৰাইজ শুনিলে আপোনালোকে কেনেকুৱা গ্ৰন্থমেলাৰ অৱস্থা, আৰু মই আৰু কি বেছি ক'ম। তো ৰাইজ চাই আছে এতিয়া সময় প্ৰায় 3:30 হৈছে। তো এতিয়াই গ্ৰন্থসমূহ পেকিং কৰি আছে, মানে গুচি যাবৰ কাৰণে। তো আপোনালোকে এতিয়া গ্ৰন্থসমূহ পেকিং কৰি আছে কিয়? গুচি যাব নেকি না কি হৈছে আপোনালোকৰ? বিক্ৰী ভাল হোৱা নাই। বিক্ৰী ভাল হোৱা নাই। তথাপি কেনেকুৱা বিক্ৰী হৈছে? ভাল হোৱা নাই নাই বুলি ক'ব পাৰি। বিক্ৰী একেবাৰে নায়েই। তো যি কমিটিৰ মানুহ আছে সিহঁতে আপোনালোকক কিবা সহায় কৰিছেনে, সহায় সহযোগিতা? বৰ্তমানলৈকে কৰা নাই। বৰ্তমানলৈকে কৰাই নাই। সিহঁতক চাইছেনে আপোনালোকে? মুখখন চাব পাৰিছেনে সিহঁতৰ কমিটিৰ মানুহত? পাইছোঁ, চাব পাইছোঁ। মানে কিছুমান দোকানী আকৌ চাবও পৰা নাই, এনেকুৱা অৱস্থা হৈছে। মানে কৈছে মোক, মই জানো, মানে মই অলপ আগত সুধিছিলোঁ যে সিহঁতে গমেই নাপায় কোনসমূহ কমিটিৰ মানুহ। আৰু ইয়াতে যি ফাংচন হৈ থাকে তাতে মাইকেৰে এনাউন্স কৰি থাকে নে যে ৰাইজ আপোনালোকে গ্ৰন্থমেলাত আহিছে তো এখন হ'লেও গ্ৰন্থ লৈ যাওক, এনেকুৱাকৈ কিবা কৈছে নেকি? তেনেকুৱাকৈ কোৱাই নাই। তো এনেকুৱা যদি হৈ যায় গ্ৰন্থমেলাত, তেতিয়াহ'লে ৰাইজে গ্ৰন্থ কিনাও নাই, সেইটো যদি কমিটিৰ পৰা যদি একো নকয় তেতিয়াহ'লে কেনেকুৱা হ'ব? গ্ৰন্থমেলাৰ উদ্দেশ্য সফল নহ'ব তেতিয়াহ'লে দেখোন। তো দাদা সিহঁতে গুৱাহাটীৰ পৰা আহি কিনে এনেকুৱা বিক্ৰী নোহোৱাকৈ গুচি গৈ আছে, তেতিয়াহ'লে সিহঁতৰ অৱস্থা কেনেকুৱা হ'ব? সিহঁতৰতো বহুত লছ হৈ যাব এতিয়া। বহুতে লছ হ'ব আপোনালোকৰ এতিয়া। এতিয়া গ্ৰন্থ বিপণীৰ পৰা আঁতৰি কিনে যিখিনি বাণিজ্য বস্তু আছে সেইপিনে আহিছোঁ। চাওক ৰাইজ, অলপ আগতে দেখুৱালোঁ গ্ৰন্থৰ পিনে তাতে মানুহেই নাই, আৰু ইয়াতে বাণিজ্যৰ পিনে কিমান মানুহ। তো আপোনালোকে চিন্তা কৰি চাব যে গ্ৰন্থৰ যিসমূহ দোকান পোহাৰ আছে তাতে একো মানুহেই নাই, আৰু বাণিজ্যৰ পিনে কিমান মানুহ আছে। তেতিয়াহ'লে ভাবক যে গ্ৰন্থ কিনিব কিমানজনে আৰু কিমানজনে আহিছে বাণিজ্যৰ কাৰণে। তো আপোনালোকে চাই আছে কয়াগুছি গ্ৰন্থৰ বাণিজ্য মেলাত, তো বাণিজ্যৰ পিনে কিমান মানুহ হৈছে আৰু গ্ৰন্থৰ পিনে কিমান মানুহ হয়। আপুনি খৰ্মৰ পৰা আহিছে ন? আপোনাৰ বিক্ৰী কেনেকুৱা হৈছে? মোটামুটি চলি আছে আৰু বাণিজ্য মেলা যেনেকুৱা চলিব লাগে তেনেকুৱা চলি আছে। তো ৰাইজ আপোনালোকে শুনিলে যে গ্ৰন্থৰ পিনে ইপিনে বিক্ৰী নাই, ইপিনে অলপ তথাপি চলি আছে। মানে সিহঁতে তথাপি চলিব পাৰিব, কিন্তু গ্ৰন্থৰ পিনে বিক্ৰীয়ে নাই। বাণিজ্যৰ দোকান আছে, সেই দোকানসমূহত যিমান পৰিমাণে ভিৰ দেখা পোৱা গৈছে, কিন্তু কিতাপৰ দোকানত সিমান এটা ভিৰ দেখা পোৱা যোৱা নাই। তো বিক্ৰী কেনেকুৱা হৈছে আপোনালোকৰ? বিক্ৰী ভালেই হৈছে। তো শুনিলে দোকানীৰ মুখেৰে, যি বাণিজ্যৰ দোকানী, যে বিক্ৰী ভালে হৈছে। আৰু গ্ৰন্থৰ যিসমূহ বিপণী আহিছে সিহঁতে কৈছে যে আমাৰ বিক্ৰীয়ে নাই, সিহঁতে যাবলৈ ভাড়া নাই, এনেকুৱা অৱস্থা হৈ গৈছে গ্ৰন্থৰ বিপণীসকলৰ। তো মই আগতেই কৈছিলোঁ যে যিসমূহ বাণিজ্যৰ দোকান আহিছে সিহঁতৰ ভালেই বিক্ৰী হৈছে, ইপিনে মানুহ আছে। তো গ্ৰন্থৰ বিপণীসকলৰ বিক্ৰী নাই। তো মই আগতে আৰু এবাৰ কৈছিলোঁ যে এই গ্ৰন্থমেলাখনৰ নাম, এই কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাখনৰ নাম যদি অকল বাণিজ্য মেলা বুলি ৰখা হয় তেতিয়াহ'লে বেছি ভাল হয় নেকি? মেলাত বাণিজ্যৰ দোকানসমূহৰ বিক্ৰী ভালেই হৈছে। তো আপুনি কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আহিছে, তো কিবা গ্ৰন্থ কিনিছে নেকি আপুনি? গ্ৰন্থ কিনিম বুলি ভাবিছোঁ। এতিয়া আহিলোঁ, অলপ বেলেগ বজাৰ কৰি আছোঁ। যোৱাৰ সময়ত গ্ৰন্থ নিশ্চয় কিনিম। যোৱাৰ সময়ত ল'ব? এতিয়ালৈকে এখন গ্ৰন্থ লোৱা নাই? জাষ্ট আহিছোঁ। জাষ্ট আহিছে আজি? বেছি সময় হোৱা নাই। আহি আপুনি আগতে বাণিজ্যৰ পিনে সোমালে, আগতেতো দেখোন গ্ৰন্থৰ পিনে যাব লাগিছিল আপোনাৰ। যাব লাগে, মোৰ আৰু বন্ধু দুই এজন আহিব, চবেই মিলি একেলগে সিফালে ঘূৰিম আৰু মিটিং চিটিং কৰিম, সাংস্কৃতিক সন্ধিয়া। হয়, যোৱাৰ সময়ত নিশ্চয় লৈ যাম। যোৱাৰ সময়ত লৈ যাব। তো মোৰ পৰা মোৰ আশা থাকিল যে আপুনি নিশ্চয় এখন হ'লেও গ্ৰন্থ লৈ যাব। মানে কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত যিসমূহ গ্ৰন্থৰ বিপণী আহিছে সিহঁতৰ বিক্ৰী একেবাৰে নায়েই।
সিহঁতে এতিয়া যাবলৈ ওলাইছে, এনেকুৱা পৰিস্থিতি হৈ আছে। তো আপোনালোকে গ্ৰন্থ কিনিব, গ্ৰন্থমেলাত আহিছে যদি গ্ৰন্থ কিনিবই নিশ্চয়, তেতিয়াহে গ্ৰন্থমেলাৰ যি উদ্দেশ্য সেইটো সাৰ্থক হ'ব, নহ'লে কেতিয়াও সাৰ্থক নহয়। যদি গ্ৰন্থ ক্ৰয় নকৰে তেতিয়াহ'লে গ্ৰন্থমেলাৰ উদ্দেশ্য সাৰ্থক নহ'ব কেতিয়াও। তো মই এতিয়া আছোঁ যি জোতা চেণ্ডেলৰ দোকান তাৰ ওচৰতে এজন দাদাক লগ পাইছোঁ। তো কয়কুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আহি কিনে আপোনাৰ কেনেকুৱা লাগিছে? কয়কুছি গ্ৰন্থমেলাটো চাই কেনেকুৱা লাগিছে আপোনাৰ? মই ধন্যবাদ জনাইছোঁ। মানে কয়াকুছি আৰু গ্ৰন্থমেলা আজি যি কয়াকুছিত আজি ৫ম বছৰৰ যি গ্ৰন্থমেলা, আমি বছৰে বছৰে আহিছোঁ, প্ৰতি বছৰে এবাৰকৈ আহোঁ। আৰু এইবাৰো আহিছোঁ, আমি দুদিন আহিলোঁ, প্ৰথম দিনা আৰু আজি আহিছোঁ। খুবেই ভাল লাগিছে। আমাৰ এই কয়াকুছিত যিহেতু গ্ৰন্থমেলা হৈছে আৰু ইয়াত গ্ৰন্থৰ লগতে যিটো বাণিজ্য মেলা সমানে দুয়োটাই মানে হৈছে, এতিয়া খুব ভাল লাগিছে। আৰু এনেকুৱা অঞ্চলত যে এই গ্ৰন্থ আৰু বাণিজ্য মেলাই গোটেই অসম তথা ভাৰতবৰ্ষত সঁচাকৈ এটা মানে ভাল লগা পৰিৱেশৰ মানে সৃষ্টি কৰিছে। ইয়াৰ আগতে যে কয়কুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আহিছে, তেতিয়া আপুনি কোনো ধৰণৰ বুক ক্ৰয় কৰিছিল নেকি, কিতাপ কিনিছিল নেকি? মই আগতে কৰিছোঁ, এইবাৰ মই কিনা নাই একো, মই গ্ৰন্থত যোৱাই নাই। মানে বাকী বাণিজ্য মেলাত মই আহিছোঁ, অলপ বজাৰখিনি চাইছোঁ, বিভিন্ন আহি কিনে আপুনি ডাইৰেক্ট বাণিজ্য মেলাত সোমাইছে না গ্ৰন্থৰ পিনে সোমাইছে? গ্ৰন্থত মই আহিছোঁ, গ্ৰন্থ মই চোৱা নাই বৰ্তমান। এতিয়ালৈকে চোৱাই নাই, চাম অলপ দেৰি কৰিছোঁ। আৰু মোৰ পৰা এটা আশা থাকিল যে আপুনি অলপ এটা হ'লেও গ্ৰন্থ লৈ যাব, যিহেতু গ্ৰন্থমেলা চাব আহিছে। অকল বাণিজ্য কৰিলেই নহ'ব, বাণিজ্য ক্ৰয় কৰিলেই নহ'ব, গ্ৰন্থও কিনিব লাগিব। নিশ্চয় গ্ৰন্থ কিনিম। আৰু এইটো গ্ৰন্থ কিনিলেতো জ্ঞান মানে আহৰণ কৰিব পাৰি। আৰু এই গ্ৰন্থৰ জৰিয়তে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে যাতে ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাব পাৰে বা জ্ঞান ল'ব পাৰে, সেইটো আমি নিশ্চয় গ্ৰন্থ দুই এখন মানে ক্ৰয় কৰিম। তো মোৰ লগত আছে এজন কাপোৰৰ দোকানী। তো বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী মোটামুটি ভালেই হৈছে আৰু চলিব পৰা মতে? মোটামুটি বেয়া নহয়। ঠিকে আছে, চলিব পাৰোঁ আৰু। ঠিকে আছে। গ্ৰন্থমেলাত দেখিছোঁ কয়কুছি গ্ৰন্থমেলাত গ্ৰন্থতকৈ অলপ বাণিজ্যৰ পিনে মানুহ বেছি, গ্ৰন্থৰ পিনে মানুহ নায়ে প্ৰায়। তাৰমানে বেংক বন্ধ হোৱাৰ কাৰণে সেইকাৰণে অলপ পইচা পাতি অলপ কাৰো অলপ প্ৰভাৱ পৰিলেও তথাপি গ্ৰন্থতকৈ অলপ বাণিজ্য অলপ বেছি ক্ৰয় কৰিছে, কিন্তু গ্ৰন্থ ক্ৰয়ে কৰা নাই, এনেকুৱা যেন হৈছে। দোকানত কিমান ভিৰ হৈ আছে, বাণিজ্যৰ পিনে মানুহৰ সংখ্যা বেছি, অলপ বেছি। তো আপোনালোকৰ বিক্ৰী কেনেকুৱা হৈছে দাদা? কেনেকুৱা হৈছে দাদা? ভালেই না? তো শুনিলে যে বিক্ৰী ভালেই হৈ আছে, মানে আপোনালোকে চাওক ৰাইজ কিমান মানুহৰ ভিৰ হৈ আছে, তেতিয়াহ'লে বিক্ৰীটো হ'বই না। কিমান মানুহ আহিছে যদি। তো ৰাইজ গ্ৰন্থমেলাত কয়কুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত গ্ৰন্থৰ বিক্ৰী নাই, আৰু আনপিনে বাণিজ্যৰ বহুতো বিক্ৰী হৈ আছে। মানে বাণিজ্যত মানুহ বেছি, বাণিজ্য ক্ৰয় কৰাত মানুহৰ বেছি সংখ্যা, কিন্তু গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয় কৰা মানুহৰ সংখ্যা নাইয়ে প্ৰায়। তো চাই আছে বাণিজ্য মেলাত, মানে কয়কুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত বাণিজ্য ক্ৰয় কৰাৰ কাৰণে কিমান মানুহ। তো মোৰ ওচৰত এজন দাদা আছে। তো আপুনি কিবা গ্ৰন্থ কিনিছেনে? কয়কুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আহিছে? নাই এতিয়ালৈকে এখনো গ্ৰন্থ কিনা নাই ন? ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ। পাৰিলে এখন কিতাপ কিনি লৈ যাব, গ্ৰন্থমেলাত আহিছে যিহেতু গ্ৰন্থ কিনিব। আমি যে আহিছোঁ, হয়, এই গ্ৰন্থমেলাত আহি বহুত ভাল লাগিছে আমাৰ। হয়, আপুনি কি কিনিছে গ্ৰন্থমেলাত আহি কিনে? এইযোৰ চেণ্ডেল কিনিলোঁ, উৰা কিনিলোঁ, হয়, আৰু আমি বহুত বস্তু কিনিম, আমি চাই আছোঁ। আমি গ্ৰন্থ আৰু বাণিজ্য মেলাত আহিছে, তো গ্ৰন্থ কিনিছে নে নাই? গ্ৰন্থ কিনিব পৰা নাই, গ্ৰন্থ আমি যোৱা নাই, তাতে যাম আৰু। আগতে আহি কিনে ডাইৰেক্ট বাণিজ্যত সোমাইছে। তো পাৰিলে এখনো হ'লেও গ্ৰন্থ লৈ যাব, যিহেতু গ্ৰন্থ আৰু বাণিজ্য মেলাত আহিছে। মানে যদি গ্ৰন্থমেলাত যদি গ্ৰন্থ নিকিনে, তেতিয়াহ'লে গ্ৰন্থমেলাৰ যি উদ্দেশ্য, সেই উদ্দেশ্য সফল নহ'ব। হ'ব বাৰু। ঠিক আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ।